হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৰাতিপুৱাই নতুন এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু এতিয়া ৰাতিপুৱা হৈছে আৰু মই শুই উঠিলোঁ। এতিয়া মই গোটেই ঘৰৰ কামখিনি শেষ কৰিলোঁ। ৰাতিপুৱা উঠিয়ে মই কামখিনি কৰোঁ, কাৰণ আজিকালি মই এক্সাৰচাইজ কৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা উঠিয়ে মই কামখিনি কৰি লওঁ আৰু তাৰপিছত মই আধা ঘণ্টামান সময় এক্সাৰচাইজ কৰোঁ। আগতে বিয়াৰ আগতে কৰিছিলোঁ, তাৰপিছত বিয়াৰ পিছত এতিয়া 1.5 বছৰে হ'ল বিয়া হোৱা। এতিয়া মই কৰাই নাছিলোঁ এক্সাৰচাইজটো, এতিয়া নতুনকৈ আৰু 4-5 দিনৰ পৰা আৰম্ভ কৰিছোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ মই কেনেকৈ এক্সাৰচাইজ কৰোঁ। বেছিকৈ ইমান এটা নাজানো, যিখিনি জানো বা ইউটিউবত মই চাই পিনে যিখিনি শিকিছোঁ সেইখিনিয়ে মই কৰোঁ। আগতে মই গাটো ফ্ৰী কৰি লৈছোঁ, তাৰপিছত মই বহি পিনে য়োগা কৰিছোঁ। কপালভাতি, অনুলোম বিলোম এইখিনি মই কৰিয়ে আছোঁ ডেইলি। আপোনালোকেও যদি কৰিব পাৰে, বিৰাট ভাল লাগে, দিনটো ফ্ৰেছ লাগে একদম। আপোনালোকে কৰি চাবচোন। বেছি সময় নহ'লেও, কাৰোবাৰ সময় নাথাকিবও পাৰে, বেছি সময় নহ'লেও 10-20 মিনিট হ'লেও আপোনালোকে কপালভাতি আৰু অনুলোম বিলোম কৰি চাব। দিনটো আপোনালোকৰ বহুত ভাল লাগিব গাটো। মই নিজে গম পাই আছোঁ, যিহেতু মই নিজে কৰি আছোঁ এতিয়া। আৰু এতিয়া মই গা পা ধুই আহি গ'লোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট বনাবৰ কাৰণে। হাজবেণ্ডে পন্তা ভাত খাই বিৰাট ভাল পায়, আৰু তেওঁৰ কাৰণে মই ৰাতিয়ে তিয়াই থৈ দিছিলোঁ। তেওঁ তাকে খালে মাছৰ লগত, আলু ভাজিৰ লগত, আৰু মই খালোঁ দৈ চিৰা আৰু মাহঁতক ৰুটি বনাই দিলোঁ। এতিয়া বাহিৰত আহিছোঁ, চাওঁ কি ধুনীয়াকৈ কুলিয়ে মাতি আছে। বহাগ বিহু অহাৰ নিচিনা লাগি যায় হয়নে, কুলিয়ে মাতিলে। এয়া চাওক, আমাৰ মুৰ্গী পোৱালি হৈছে। মই ইমান ভাল পাওঁ এইবিলাক বস্তু। সিহঁতৰ পিছে পিছে ঘূৰি থাকোঁ মই। মাকজনীয়ে পূৰা খেলি আছে বাচ্চাকেইটাৰ লগত। আৰু এইফালে দেউতাই খেতি কৰিছে আমাৰ কিছুমান সৰু সুৰাকৈ। আমাৰ জাগাও নাই ইমান, তো এনেই দেউতাই লগাই থৈ দিছে। নতুনকৈ তিয়ঁহ ৰুইছে আৰু এটা সৰুকৈ লাগিছে, আৰু এইফালে জলকীয়া পুলি ৰুইছে এনেকৈ বস্তাত মাটি দি পিনে। আৰু হয়নে নহয় নাজানো, আৰু তথাপিও মই দেখুৱাই দিলোঁ আপোনালোকক সৰু সুৰা খেতি আমাৰ। আৰু এইবাৰ কঁঠালো লাগিছে কেইটামান। যোৱা বছৰ লাগিছিলে, কিন্তু এটাও খাব নাপালোঁ, কি বা হ'ল গম নাপালোঁ। গোটেই ফাটি গৈছে। এইবাৰ কি হয় ঠিক নাই আৰু। আৰু এতিয়া মায়ে এনেকৈ টাৱেলত ফুল তুলি আছে ঊলেৰে। মায়ে বিৰাট ধুনীয়াকৈ জানে এইবিলাক কাম, আগতে কৰিছিলে, মায়ে কৈ থাকে। আৰু আছেও ঘৰত আমাৰ এনেকুৱা টাৱেল, মায়ে ফুল তোলা। তো মই মাৰ লগত বহিয়ে চাই আছোঁ কেনেকৈ কৰে। মায়ে মোক শিকাই দি আছে, মোক কৰিব দিছে, আৰু মই চেষ্টা কৰিছোঁ, কিন্তু নোৱাৰা নহয় দেই, মই পাৰিছোঁ দেই, একবাৰতে পাৰিছোঁ। বিৰাট ভাল লাগে কিন্তু কৰি পিনে। যেতিয়া গোটেইখিনি কমপ্লিট হৈ যাব টাৱেলখন, মই আপোনালোকক দেখুৱাই দিম, চাব আপোনালোকে কেনেকুৱা হৈছে জনাব। এয়া ষ্টাৰ্ট কৰিছোঁহে মাত্ৰ, আৰু টাইম লাগিব আৰু কিছু, গোটেই টাৱেলখন হোৱালৈকে। খানা বনাব আহি গ'লোঁ, আৰু চেঙেলী টেঙা চিনি পায়নে আপোনালোকে? এইবিধেৰে মই আজি মাছৰ আঞ্জা বনাইছোঁ, সৰু মাছ, আৰু চব্জি আৰু চজিনা আৰু মাংস, মাছ এনেকৈ মই বনালোঁ দুপৰীয়াৰ। আৰু খাই বৈ আজৰি হ'লোঁ, আৰু অকণমান শুলোঁ। এতিয়া গধূলি হ'ল, আৰু মই আজিকালি ইভিনিং ৱাক কৰিব যাওঁ হাজবেণ্ডৰ লগত। গধূলি টাইমত ইক' পাৰ্কত যাওঁ। আপোনালোকক দেখাইছিলোঁ ভিডিঅ'ত, মই ট্ৰেইন ৰেষ্টুৰেণ্টৰ ভিডিঅ'ত গম পাইছিলে যে আমাৰ ইয়াতে ইক' পাৰ্ক বুলি এখন পাৰ্ক আছে। আমাৰ ঘৰৰ পৰা অকণমান দূৰত, আমি তাতে খোজকাঢ়িব যোৱা কৰিছোঁ নতুনকৈ। আৰু এয়া ভিডিঅ'ত যিমান স্পীডত মই খোজকাঢ়িছোঁ, সঁচাকৈ মই সিমান স্পীডতে খোজকাঢ়িছোঁ। মই ভিডিঅ'টো স্পীড কৰি দিয়া নাই দেই। আৰু এনেকৈ মই 5-6 ৰাউণ্ডমান মাৰোঁ আৰু হাজবেণ্ডৰ লগত। আৰু গধূলি টাইমত এয়া পুখুৰী পাৰত ঠাণ্ডা লাগে, সেইকাৰণে বতাহো দি আছে এইকেইদিন, সেইকাৰণে পূৰা কাণত মুখত পূৰা কাপোৰখন মাৰি লৈছিলোঁ। এতিয়া বহিছোঁ অকণমান। আৰু এই ভিডিঅ'টো মই এডিট কৰাই হোৱা নাছিলে। মই ভিডিঅ'টো ৰমজানৰ যোনদিনাখন চন্দ্ৰটো ওলাইছিলে লগত তৰা এটাৰ লগত, সেইদিনাই কৰা ভিডিঅ'। মই এতিয়ালৈকে এডিট কৰিবই সময় পোৱা নাছিলোঁ, আজি এডিট কৰি দিলোঁ। এয়া চাওক কিমান ধুনীয়া লাগিছিলে সেইদিনা। আকাশখন জুম কৰি কৰিছোঁ, সেইকাৰণে অকণমান ফাটিছে। তো আজিলৈ আহিছোঁ, বাই বাই।